এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বছৰীয়া পৰীক্ষাৰ এইবাৰ পৰা উত্তীৰ্ণ হ'বই লাগিব। ফেইল কৰা সকলৰ বাবে বিদ্যালয়তে পাতিব লাগিব বিশেষ পৰীক্ষা। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। এতিয়াৰে পৰা পঞ্চম অষ্টম শ্ৰেণীৰ অনুষ্ঠিত হ'ব বছৰীয়া পৰীক্ষা। ৰাজ্য শিক্ষানীতিক ব্যাপক সংশোধন। পঞ্চম আৰু অষ্টম শ্ৰেণী অনুষ্ঠিত হ'ব বছৰীয়া পৰীক্ষা। এই দুয়ো শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব শিক্ষাৰ্থীসকল। অনুতীৰ্ণ হোৱাৰ শিক্ষাৰ্থীৰ বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব বিদ্যালয়ত। দুমাহৰ ভিতৰত এই পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব বিদ্যালয়সমূহত। বিশেষ পৰীক্ষাটো অনুতীৰ্ণ হ'লে সেই শ্ৰেণীতে পুনৰ পঢ়িব লাগিব শিক্ষাৰ্থীসকল। ৰাজ্যিক কেবিনেটৰ ডাঙৰ সিদ্ধান্ত। এই মুহূৰ্তত অতি ডাঙৰ খবৰটো লৈ আহিছোঁ। মুখ্যমন্ত্ৰী সভাপতিত অনুষ্ঠিত হোৱাৰ কেবিনেটে গ্ৰহণ কৰে এই সিদ্ধান্ত। স্বয়ংক্ৰিয়ভাৱে উত্তীৰ্ণ পদ্ধতি বন্ধ কৰিলে ৰাজ্য চৰকাৰে। ৰাজ্য শিক্ষানীতিত ব্যাপক সংশোধন। পঞ্চম আৰু অষ্টম শ্ৰেণী অনুষ্ঠিত হ'ব বছৰীয়া পৰীক্ষা। এই দুয়োটা শ্ৰেণী পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব শিক্ষাৰ্থীসকল। অনুতীৰ্ণ হোৱাৰ শিক্ষাৰ্থীৰ বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব বিদ্যালয়তে। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ। শিক্ষামন্ত্ৰী কিছু মন্তব্য আছে, সেই মন্তব্যবোৰ আমি শুনাই ল'ব বিচাৰিছোঁ। নিয়মিতভাৱে পঞ্চম শ্ৰেণী আৰু অষ্টম শ্ৰেণীত বছৰীয়া পৰীক্ষা অনুষ্ঠিত হ'ব। যদি কোনো ছাত্ৰ ছাত্ৰী সেই পৰীক্ষাত ফেইল কৰে তেনেহ'লে তেখেতৰ কাৰণে দুমাহৰ ভিতৰত আৰু এটা বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। আৰু এই দুমাহৰ ভিতৰত অনুষ্ঠিত কৰা বিশেষ পৰীক্ষাটোত যাতে ছাত্ৰ ছাত্ৰীগৰাকীয়ে পাছ কৰিব পাৰে তাৰ কাৰণে বিদ্যালয়ে ৰিমেডিয়েল ক্লাছ কৰিব, শুধৰণিমূলক ক্লাছ কৰিব, বিশেষভাৱে যত্ন ল'ব যাতে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে পাছ কৰে। যদি পাছ নকৰে তেনেহ'লে ছাত্ৰ বা ছাত্ৰীগৰাকীক একেটা শ্ৰেণীত ৰখাই দিয়া হ'ব। অৰ্থাৎ সাধাৰণ ভাষাত ক'বলৈ গ'লে তেওঁ ফেইল হ'ব আৰু তেওঁ অহা বছৰ একেটা শ্ৰেণীতে পঢ়ি তেওঁ পুনৰ এবছৰৰ পাছত তেওঁ পৰীক্ষা দিব লাগিব। গতিকে আমাৰ প্ৰাথমিক, নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক যিহেতু কোনো শ্ৰেণীত ছাত্ৰ ছাত্ৰী ফেইল নকৰিছিল, স্বয়ংক্ৰিয়ভাৱে পাছ কৰি গৈছিল, ইয়াৰ ফলস্বৰূপে এটা সৰ্বভাৰতীয় মতামত আছে যে গুণগত মানদণ্ড নিৰীক্ষণ কৰা, তাক মেইনটেইন কৰাত আমি ক'ৰবাত এটা জটি পৰিছে। এতেকে অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে ক্লাছ 5 আৰু ক্লাছ 8ত পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ল'ৰা ছোৱালী তাত পাছ ফেইল কৰিব। যিসকলে ফেইল কৰে তেওঁলোকৰ কাৰণে দুমাহৰ ভিতৰত আকৌ বিশেষ পৰীক্ষা অনুষ্ঠিত হ'ব। যদি বিশেষ পৰীক্ষাত পাছ কৰে তেওঁ প্ৰমোশ্যন পাব আৰু যদি পাছ নকৰে তেওঁক একেটা শ্ৰেণীতে আৰু এটা বছৰ তেখেতক ৰাখি দি ইম্প্ৰুভমেণ্টৰ কাৰণে যত্ন লোৱা হ'ব। এই সিদ্ধান্ত আজিৰ কেবিনেটে